নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত সকলোলৈকে আৰু মই ৰাজ আপোনালোকৰ মাজত আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল আজি মানে আমাৰ দোকানখনৰ আজি নহয় যোৱা পৰখি মানে আমাৰ দোকানখনৰ কিছুমান ষ্টাইলটো বেলেগ কৰা হ'ল। আপোনালোকক কি ষ্টাইল বেলেগ কৰা হ'ল তাকে এবাৰ দেখাওঁ বুলি ব্লগটো বনাই দিছো। বিশেষ তেনেকে ব্লগটো নাই, অকল দোকানখন কিছুমান বস্তু কিছুমান হেৰি বেলেগ কৰা হ'ল, ষ্টাইল বেলেগ কৰা হ'ল, তাকে আপোনালোকক দেখাম। সেইবুলিয়ে দেখাম বুলিয়ে ভিডিঅ'লৈ আহিলো। চাই থাকক বলো। এইফালৰ পৰা এইটো কেবিনটোৰ এখন আঁতৰাই দিলোঁ। ইয়াত পাৰ্টিশ্যন এখন আছিলে, এনেকৈ এখন পাৰ্টিশ্যন আঁতৰাই দিলোঁ। তাৰপিছত এই ফ্ৰিজটো এডোখৰ জেগাত আছিলে, এইটো পিছলৈ লৈ গ'লোঁ। তাৰপিছত ডিপ ফ্ৰিজটো আছে, এই ফ্ৰিজটো এডোখৰ জেগাত আছিলে, এইটো পিছলৈ টেবুলখনৰ লগত ঠেলি দিলোঁ। এইটো আছিলে সেই চুকত এইটো নি কিনে সেইটো ইয়ালৈ লৈ আহিলোঁ। কেনেকুৱা লাগিছে চাওক। বিশেষ তেনেকৈ বদলোৱা নাই, বাছ এইকেইটাই। বৰ্ডকেইখন এনেকৈ আছিলে পঠালিকৈ, এতিয়া এনেকৈ থিয়কৈ লগাই দিলে ভিনদেউৱে। তাৰপিছত লাগিছেনে ধুনীয়া এতিয়া আহল বহল কেবিনটো। তাৰপিছত বন্ধুসকল এইখন চিলিং লগোৱা হ'ল, গোটেইটো চিলিং লগোৱা হ'ল। এইটো কেবিনটো বহুত গৰম তো, সেইকাৰণে চিলিং লগোৱা হ'ল। আৰু এখন ফেন আনিলে মোৰ কাৰণে, ইয়াত ডাইৰেক্ট ইয়াত চিটত এখন ফেন। তাৰপিছত আপোনাৰ এইটো চিলিং মৰা নাই, এইটো মাৰিব লাগিব বহুত জলদি। ভিনদেউৱে মাৰিম কৈছে, বুধবাৰ মানে মাৰিম বুলি কৈছিলে, চাওঁ কি কৰে তাকে। বন্ধুসকল পাৰ্টিশ্যনখন এৰাই দিয়া বা এই মাজৰ বেৰখন এৰাই দিয়া এটা বিশেষ কাৰণো আছে। তাৰমানে কেলে কিছুমান মানুহৰ বাবে মানুহ বুজি পাইছে আৰু, কিছুমান বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ কাৰণে মানে অভাৰ প্ৰায় বেছি হৈ যায়। অভাৰ প্ৰায় বেছি হৈ যোৱাৰ কাৰণত আমাৰ কাৰণে অলপ প্ৰব্লেমো হয়। তাৰপিছত আমাৰ কাৰণে প্ৰব্লেম নহ'লেও বেলেগ কাষ্টমাৰ পটককৈ সোমাই দিয়ে, সি দেখিলে ৰেকৰ্ডটো বেয়া হৈ যাব, ৰেপুটেশ্যন বেয়া হৈ যাব। আৰু ৰেড লাইট এৰিয়া নোহোৱাৰ আগতে তাৰমানে আমি এই কামটো কৰি পেলালোঁ। তাৰমানে আমাক ৰেড লাইট এৰিয়া হ'ব নালাগে আমাৰ দোকানখন, বাছ ইমানেই লাগে। সেইকাৰণে ৰুমটো এতিয়া আহল বহল লাগিছে, 1 গুলি 2 চিগাৰ হৈ গ'ল, গৰমো ইমান নালাগিব। তাৰপিছত এই অভাৰ প্ৰায় বেছি হৈ যোৱাৰ কাৰণেও খুলি দিলোঁ, ৰেড লাইট এৰিয়া যাতে আমাৰ দোকানখন হ'ব নালাগে সেইকাৰণে। 1 hour later আৰু বন্ধুসকল পুৰা বৰষুণ দি আছে, পুৰা বৰষুণ, সেইকাৰণে মাতটো ভালকৈ অহা নাই, বেয়া নাপাব। ওপৰত শুনিছে, চাউণ্ড শুনিছে বৰষুণৰ, এতিয়া পুৰা বৰষুণ দি আছে। বলকচোন আপোনালোকক বৰষুণখিনি এবাৰ দেখাওঁ। বাপৰে বন্ধুসকল ধাৰাসাৰ বৰষুণ দিছে, আকৌ অলপ আগলৈকে ৰ'দ আছিলে, এতিয়া পুৰা বৰষুণ দিছে। বাপৰে, কিন্তু ভাল লাগিছে, যিহেতু নহওক বহুত গৰম, গৰমৰ মাজতে এনেকুৱা এজাক বৰষুণ পালে ভাল লাগে। চাওক না কিমান স্পীড বৰষুণ দিছে। a few minutes later তেনেহ'লে বন্ধুসকল আজিলৈ ইমানে। ভিডিঅ'টোত বিশেষ দেখাবলগীয়া ক'বলগীয়া একো নাছিলে, যিমানখিনি আছিলে ক'লোঁ, যিমানখিনি দেখুৱাব আছিলে দেখুৱালোঁ। তেনেহ'লে আজিলৈ ইমানে, বাই বাই।